নমস্কাৰ বন্ধু বান্ধৱীসকল, আনদিনা দৰে আজি মই নতুন এটা ৰেচিপি লৈ আহিছোঁ। আজি মই বনাই দেখুৱাম আপোনালোকক ডিমৰ দম বনাম। তাৰ কাৰণে মই দুটা ডিম বইল কৰি বাকলি গুচাই ল'লোঁ। এইটো ডাঙৰ চাইজৰ এটা আলু, ডিমৰ লগতে মই সৰু সৰুকৈ কাটি বইল কৰি ল'লোঁ। এইটো এটা পিঁয়াজটো মই কাটি লৈছোঁ। এইটো হৈছে বিলাহী ডাঙৰ বিলাহী এটা মই মিহি মিহিকৈ কাটি লৈছোঁ। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰিব। মই এখন গেছৰ ওপৰত কেৰাহী পাতি লৈছিলোঁ, তেল দিলোঁ, তেল গৰম হৈ গৈছিলে। প্ৰথমতে মই ডিমকেইটা ফ্ৰাই কৰি ল'ম। ইয়াত অকণমান নিমখ ছটিয়াই দিছোঁ, লগতে অকণমান আধা চামুচ হালধিও দি লৈছোঁ। তেতিয়া ডিমৰ কালাৰটো ধুনীয়া হয়। মই প্ৰথমতে ডিমকেইটা ফ্ৰাই কৰি ল'ম। দেখিছে, ডিমকেইটা ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে, ভালদৰে ফ্ৰাই হৈ গ'ল। এতিয়া মই এখন প্লেটত কাঢ়ি দিম। এয়া মই এখন গেছত কেৰাহী পাতি ল'লোঁ। কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই ইয়াত অলপমান সৰিয়হৰ তেল দিছোঁ। দেখিছে, তেলখিনি গৰম হৈ গ'ল। ইয়াত মই কেইটামান গোটা জিৰা ছটিয়াই দিছোঁ। জিৰাখিনি ভালদৰে ফুটি উঠিছে। আৰু যিখিনি মই পিঁয়াজ কাটি লৈছিলোঁ, পিঁয়াজখিনি প্ৰথমতে মই পিঁয়াজখিনি দিছোঁ। এইখিনি মই ভালদৰে ভাজি লওঁ। ইয়াত মই এচামুচ নহৰু আৰু আদা মই ভালদৰে পিচি লৈছিলোঁ, সেইখিনি মই দি দিছোঁ, খুন্দি লৈছিলোঁ। এইখিনি দেখিছে, যিখিনি মই নহৰু আদা পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াত পৰিমাণ অনুসৰি এচামুচ হালধি দিছোঁ। হালধিখিনি ভালদৰে ভাজি ল'ম প্ৰথমতে। এতিয়া মই যিখিনি মিহি মিহিকৈ বিলাহী কাটি ৰাখিছিলোঁ, প্ৰথমতে মই বিলাহীখিনি ভাজি ল'ম। দেখিছে, বিলাহীখিনি ভালদৰে মিক্স হৈ গৈছে, তেলত হালধিখিনি মিক্স হৈ গৈছে। এইখিনি 1 মিনিট বা 2 মিনিটৰ কাৰণে মই ঢাকি ৰাখিম। এতিয়া 2 মিনিট হৈ গ'ল। 2 মিনিটৰ পাছত মই ঢাকনিখন খুলি দিছোঁ। দেখিছে, এইখিনি বিলাহীখিনি সিজিছে, অকণমানো পানী দিয়া নাই মই। কিছুমান বিলাহী ভালদৰে নিসিজে, বৰ কঠুৱা। এইখিনি কিন্তু লোকেল বিলাহী যেন পাওঁ, যদিও কিনি অনা, তথাপিতো সিজিছে। মই গেছৰ ফ্লেমটো বঢ়াই দিছোঁ অকণমান। মই এতিয়া ইয়াতে শুকান জলকীয়া ছিঙি দিছোঁ টুকুৰা। আপোনালোকে শুকান জলকীয়া তেলতো দিব পাৰে, মই পাছতে দিছোঁ। দেখিছে, আকৌ ভালদৰে লৰাই দিছোঁ। মই ইয়াত এচামুচ কাশ্মীৰ পাউডাৰ দিছোঁ। যদি আপোনালোকে বেলেগ মছলা খায় তেতিয়া মছলা দিব পাৰে। মই মছলা আজি দিয়া নাই, মই মছলা নিদিয়াকৈ বনাইছোঁ। ইয়াত মই আধা কাপ পানী দি দিছোঁ। বেছি মই জোল নকৰোঁ, ডিমৰ দম বনাম যিহেতু। অলপমান এইখিনি দেখিছে, গেছৰ ফ্লেমটো মই বঢ়াই দিছোঁ। নিমখ সোৱাদ অনুসৰি নিমখ দিব। নিমখ মই প্ৰথমতে দিয়া নাছিলোঁ, প্ৰথমতে দিলে জোখটো কমি যায়। কিমান পানী দিম সেইখিনি মই যিহেতু পানী এতিয়া দিলোঁ, এতিয়া মই নিমখখিনি দিছোঁ। আৰু যিখিনি মই আলু বইল কৰি ৰাখিছিলোঁ, এতিয়া উতলিছে। ইয়াতে মই আলুখিনি দি দিছোঁ। দেখিছে, বইল কৰি থোৱা আলুখিনি দি মই ভালদৰে লৰাই দিছোঁ। ওপৰত যি দুটা মই ডিম ফ্ৰাই কৰি থৈছিলোঁ, এই ডিম দুটাৰ ওপৰতে দি দিছোঁ। মই 5 মিনিটমান সময় ঢাকন দি ৰাখি দিম।
এইখিনি 5 মিনিট হৈ গ'ল। 5 মিনিটৰ পিছত মই ঢাকনিখন খুলিলোঁ। দেখিছে ধুনীয়া এটা কালাৰ উঠিছে, দেখিছে ধুনীয়া লাগিছে দেখিবলৈ। মই এতিয়া ইয়াত অকণমান ওপৰত গৰম মছলা ছটিয়াই দিছোঁ। এইখিনি ছটিয়াই দি ইয়াত নমাই দিম এতিয়া মই। দেখিলে ইমান ধুনীয়া হৈছে খাবলৈ। এনেকৈ খাবলৈ সঁচাকৈ বহুত টেষ্টি হয়। আপোনালোকেও এনেকৈ বনাই খাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনি দেখিছে, এইখিনি এতিয়া খাবৰ কাৰণে ৰেডি হৈ গ'ল। এইখিনি দেখিছে। ঠিক আছে, ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম পুনৰ। বাই বাই।